Good afternoon, students. আশা কৰিছো তোমালোক সকলোৰে ভাল আৰু সকলোৱে নিজৰ স্বাস্থ্যৰ যত্ন লৈছা আৰু ঘৰত ভালদৰে তোমালোকে পঢ়া-শুনা আগবঢ়াই নিছা। আজি আমি সমাজ বিজ্ঞানৰ অন্তৰ্গত তোমালোকৰ ইতিহাস বিষয়ৰ বংগ বিভাজন আৰু স্বদেশী আন্দোলন নামৰ পাঠটিৰ মুছলিম লীগৰ প্ৰতিষ্ঠা নামৰ অংশটি আজি আমি অলপ আলোচনা কৰিম। ইতিমধ্যে বংগ বিভাজন এই বংগ বিভাজনৰ ইতিহাস কিয় হ'বলৈ পালে বা এই বংগ বিভাজনৰ ফলত যে আন্দোলন গঢ় লৈ উঠিছিল আমি সকলোৱে জানো কি আন্দোলন গঢ় লৈ উঠিছিল স্বদেশী আন্দোলন আৰু এই স্বদেশী আন্দোলনৰ ফলত সাহিত্য হওক জাতীয় শিক্ষা হওক মহিলাসকলৰ ভূমিকা হওক শিল্প উদ্যোগ প্ৰতিষ্ঠা এই সকলোবোৰ আমি আলোচনা কৰিছিলো আমাৰ শ্ৰেণীকোঠাত হয়নে গতিকে বংগ বিভাজন অবিভাজিত বংগ প্ৰদেশক যেতিয়া ৰাজনৈতিক সুবিধাৰ কাৰণে দুটা ভাগত ভাগ কৰি দিয়া হৈছিল পূৰ্ব বংগ আৰু পশ্চিম বংগ বুলি দুটা ভাগত তাৰ পিছত কি হৈছিল সমগ্ৰ দেশতে বিক্ষোভ প্ৰতিবাদৰ প্ৰবল জোৱাৰ গঢ় লৈ উঠিছিল আৰু এই প্ৰতিবাদে এটা আন্দোলনৰ ৰূপ লৈছিল এই আন্দোলনটো আমি কৈছিলো স্বদেশী আন্দোলন বুলি হয়নে আৰু ইয়াৰ মূল মন্ত্ৰ কি আছিল যে বিদেশী বস্তু বৰ্জন কৰিব লাগে আৰু স্বদেশী বস্তু গ্ৰহণ কৰিব লাগে আজি আমি পঢ়িম মুছলিম লীগৰ প্ৰতিষ্ঠা ঠিক আছে যে এই মুছলিম লীগৰ প্ৰতিষ্ঠা কেনেকৈ হৈছিল আৰু ইয়াৰ ভূমিকা কি আছিল ইয়াৰ আন্দোলনৰ পৰৱৰ্তী পৰ্যায় ঠিক আছে আহাচোন আমি বুজিবলৈ চেষ্টা কৰো যে মুছলিম লীগৰ প্ৰতিষ্ঠা কেনেকৈ হৈছিল প্ৰথমতে চাবা বৰ্ডলৈ মন কৰিবা কাৰ্জনে বংগ বিভাজনৰ সপক্ষে জনমত গঢ়িছিল মই গোটেইখিনি কথা তোমালোকক চমুকৈ মূলভাৱ ৰূপে দিবলৈ চেষ্টা কৰিছো গতিকে তোমালোকে চাই যোৱা যে কাৰ্জনে বংগ বিভাজনৰ সপক্ষে জনমত গঢ়িছিল আমি জানো যে বংগ বিভাজনৰ মূল যিজন ব্যক্তি সেইজন আছিল লৰ্ড কাৰ্জন আৰু যেহেতু কি কৰিছিল কাৰ্জনে তেওঁৰ নেতৃত্বত বংগ বিভাজন কৰিছিল আৰু এই বংগ বিভাজনৰ পিছত কি হৈছিল প্ৰবল প্ৰতিবাদত জোৱাৰ উঠিছিল গতিকে পৰিস্থিতি যেতিয়া বেয়ালৈ ঢাল খাবলৈ ধৰিলে তেওঁ কি কৰিব বিচাৰিলে সপক্ষে কাৰণ পৰিস্থিতি কৈছিল তেওঁৰ বিপক্ষে ইংৰাজ চৰকাৰৰ বিপক্ষে হয় নহয় কিয়নো সমগ্ৰ ভাৰততে ইয়াৰ প্ৰতিবাদ হৈছিল মানুহে স্কুল কলেজ বা ইংৰাজ চৰকাৰৰ যিকোনো ব্যৱস্থা কি কৰিছিল প্ৰতিবাদ কৰিছিল গ্ৰহণ কৰিব বিচৰা নাছিল গতিকে যেতিয়া পৰিস্থিতি বিপক্ষে যাব ধৰিলে বেয়া হ'ব ধৰিলে তেতিয়া লৰ্ড কাৰ্জনে কি বুদ্ধি কৰিলে যে সপক্ষে অৰ্থাৎ বংগ বিভাজনৰ সপক্ষে যে বংগখন ভাগ কৰি দুভাগ কৰি আমি ভাল কৰিছো সপক্ষে তেওঁ কি কৰিব ধৰিলে মানুহৰ জনমত গঢ়িবলৈ বিচাৰিছিল বা গঢ়িছিল আৰু সেই কাৰণে তেওঁ কি কৰিছিল পূৰ্ব বংগ হওক ঢাকা চট্টগ্ৰাম আদি বিভিন্ন ঠাইলৈ তেওঁ গৈ পিনে তেওঁ কি কৰিছিল তাত প্ৰবল জনমত গঢ়ি তুলিবলৈ মানে বংগ বিভাজনৰ সপক্ষে তেওঁ প্ৰবল জনমত গঢ়ি তুলিবলৈ বিচাৰিছিল ঠিক আছে গতিকে 2 নম্বৰ তোমালোকে চোৱা পূৰ্ব বংগৰ ইছলাম ধৰ্মীয় জনগণক হিন্দুসকলৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'বলৈ আহ্বান জনাইছিল চোৱা কি কৰিছিল তেওঁ যে পূৰ্ব বংগ মই ইতিমধ্যে কৈছো তোমালোকক যে কাৰ্জনে পূৰ্ব বংগ ঢাকা চট্টগ্ৰাম আদি ঠাইলৈ গৈ তেওঁ কি কৰিছিল বংগ বিভাজনৰ সপক্ষে জনমত গঢ়ি তুলিব বিচাৰিছিল আৰু ইয়াত তেওঁ কাক বা কোন শ্ৰেণীৰ লোকক মূল তেওঁ কি কৰিছিল তেওঁ লৈছিলে সেয়া হৈছিলে যে ইছলাম ধৰ্মীয় লোকসকল কাক বিশেষকৈ লক্ষ্য কৰি তেওঁ লৈছিলে ইছলাম ধৰ্মীয় জনগণক তেওঁ কি কৰিছিলে হিন্দুসকলৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'বলৈ আহ্বান জনাইছিলে কিমান বেয়া এটা কাম কৰিছিলে চোৱা যেহেতু আমি জানো যে ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰতে এখন বিশাল গণতন্ত্ৰ আৰু ইয়াত বিভিন্ন জাতি জনজাতি লোকসকলে কি কৰে এক বন্ধুত্বপূৰ্ণ এক ভাতৃত্বভাৱেৰে তেওঁলোক জীয়াই থাকে হিন্দুৱে হওক বা মুছলিমে হওক কিন্তু এই বংগ বিভাজনত লৰ্ড কাৰ্জন বা ইংৰাজ চৰকাৰে কি কৰিব বিচাৰিছিল যে হিন্দু আৰু মুছলিমৰ মাজত ভেদাভেদ আনিবলৈ চেষ্টা কৰিছিল গতিকে তেওঁ এই লৰ্ড কাৰ্জনে কি কৰিছিল সপক্ষে জনমত গঢ়ি তুলিবলৈ বিচাৰিছিল আৰু লগতে তেওঁ লক্ষ্য কৰি লৈছিল হিন্দুসকলক নহয় মুছলিম বা ইছলাম ধৰ্মীয় লোকসকলক তেওঁ লক্ষ্য কৰি লৈ গৈছিল আৰু তেওঁলোকক কৈছিল যে হিন্দুসকলৰ বিৰুদ্ধে তোমালোকে থিয় হোৱা হিন্দুসকলে তোমালোকৰ অধিকাৰ কাঢ়িছে হিন্দুসকলে তোমালোকৰ
বেয়াটো বিচাৰিছে গতিকে এনেকুৱা ধৰণৰ জনমত তেওঁ গঢ়িব বিচাৰিছিল ঠিক আছে তাৰ পিছত চোৱা আৰু এই কামত এই যে ইছলাম ধৰ্মীয় লোকসকলক হিন্দুসকলৰ বিৰুদ্ধে যে তেওঁ উচতাইছিলে আৰু এই ক্ষেত্ৰত ইংৰাজ বা লৰ্ড কাৰ্জনক বিশেষভাৱে সহায় কৰিছিলে কোনে বংগৰ নবাব সলিমুল্লাহ খানে দেই এই বিশেষ নামটো তোমালোকে মনত থবা কাৰণ এই নামটো অতি গুৰুত্বপূৰ্ণ গতিকে সেই সময়ত ঢাকাৰ নবাব আছিল সলিমুল্লাহ খান আৰু সলিমুল্লাহ খানে কি কৰিছিলে এই ক্ষেত্ৰত অৰ্থাৎ যে ইছলাম ধৰ্মীয় জনগণক হিন্দুসকলৰ বিৰুদ্ধে যি বেয়া কাম হৈ আছে এই ক্ষেত্ৰত কি কৰিছিলে ইংৰাজ বা লৰ্ড কাৰ্জনক তেওঁ সহায় কৰিছিলে কাৰণ তেওঁ ইংৰাজ চৰকাৰৰ পৰা বহুতখিনি সহায় পাইছিলে তেওঁ বহুতখিনি চৰকাৰী সা সুবিধা পাইছিলে গতিকে সেই চৰকাৰী সা সুবিধাৰ স্বাৰ্থত তেওঁ কি কৰিছিলে ইংৰাজসকলক সহায় কৰিছিলে তাৰ পিছত লৰ্ড কাৰ্জনৰ যেতিয়া কাৰ্যকাল উকলি গ'ল শেষ হোৱাৰ পিছত লৰ্ড কাৰ্জনৰ পিছৰজন যি ভাইচৰয় হৈছিলে আমাৰ ভাৰতৰ তেওঁ আছিলে লৰ্ড মিণ্টু মনত থবা এই নামটো লৰ্ড মিণ্টুৰ ঘোষণা এই ঘোষণা অতি গুৰুত্বপূৰ্ণ কিমান চনত হৈছিলে 13 এপ্ৰিল 1906 খ্ৰীষ্টাব্দ ঠিক আছে গতিকে লৰ্ড মিণ্টুৰ ঘোষণা কি হৈছিলে চোৱা ইছলাম জনগণক বুজিবলৈ চেষ্টা কৰিবা লৰ্ড মিণ্টুৰ ঘোষণা ইছলাম জনগণক সুকীয়া ৰাজনৈতিক সুবিধা দিয়াৰ ইংগিত দিছিলে ঠিক আছে যেতিয়া লৰ্ড মিণ্টু কি হ'ল ভাইচৰয় হ'ল তাৰ পিছত কি হ'ল যে হিন্দুসকলক নহয় দেই ইছলাম কাৰণ ভেদাভেদ আনিছে ইছলাম জনগণক কিহৰ সুবিধা দিব ৰাজনৈতিক সুবিধা কেনেকুৱা ধৰণৰ ৰাজনৈতিক সুবিধা যাতে তেওঁলোকে কাৰণ সেই সময়ত আমি পাইছিলো যে ভাৰতীয় জাতীয় কংগ্ৰেছ এটা অতি উল্লেখযোগ্য কি আছিলে ৰাজনৈতিক দল আছিলে মহাত্মা গান্ধীকে আদি কৰি বিভিন্ন ধৰণৰ নেতাসকলে কি হৈছিলে স্বাধীনতা আন্দোলনত উঠি পৰি লাগিছিলে গতিকে তেওঁলোকে কি কৰিলে যে লৰ্ড মিণ্টুৰ ঘোষণাপত্ৰত কি আহিলে যে ইছলামসকলক বা মুছলিমসকলক কি কৰিব এক ৰাজনৈতিক সুকীয়া দিব এনেকুৱা ধৰণৰ তেওঁলোকক প্ৰলোভন দিবলৈ চেষ্টা কৰিলে তাৰ ইংগিত দিছিলে আৰু এই লৰ্ড মিণ্টুৰ যি ঘোষণা তাক আমি কি বুলি ক'ব পাৰো শাসন সংস্কাৰ বিধি মনত থবা দেই লৰ্ড মিণ্টুৰ ঘোষণা যিয়ে নেকি এক সুকীয়া ৰাজনৈতিক সুবিধাৰ দিয়া ইংগিত বহন কৰিছিলে মুছলিমসকলক ইয়াক আমি ক'ব পাৰো মিণ্টুৰ ঘোষণা কি শাসন সংস্কাৰ বিধি এই মুছলমানৰ বাবে সুকীয়া নিৰ্বাচনী মণ্ডল গঠনৰ সপক্ষে আগা খাৰ নেতৃত্বত কি হৈছিলে 1 অক্টোবৰ 1906 চনত আবেদন দাখিল কৰা হৈছিলে লৰ্ড মিণ্টু যেতিয়া এই সুকীয়া ৰাজনৈতিক সুবিধা দিয়াৰ ইংগিত মুছলমানসকলে পালে তাৰে কিছুমান ব্যক্তিৰ কি হ'ল যে এই সুবিধা গ্ৰহণৰ বাবে তেওঁলোক উৎসুক হৈ পৰিল আৰু তেওঁলোকে কি কৰিব ধৰিলে আলোচনা কৰিব ধৰিলে যে আমি কেনেকৈ এই সুবিধা আদায় কৰিব পাৰো ইংৰাজ চৰকাৰৰ পৰা তেওঁলোকে বিভিন্ন ধৰণৰ আলোচনা কৰিছিলে সেই সময়ত আলিগড় কলেজৰ যি অধ্যক্ষ আছিলে তেওঁলোকে কি মুছলমানসকলে কি কৰিছিলে আলোচনা কৰিছিলে আৰু আলোচনা কৰি তেওঁলোকে এক আবেদন দিছিলে সেই আবেদন কি আছিলে যে এক সুকীয়া নিৰ্বাচনী মণ্ডল সুকীয়া মানে মুছলিমসকলৰ বাবে ইছলাম ধৰ্মীয় লোকসকলৰ বাবে কি হ'ব লাগে এক বেলেগ এক পৃথক এক সুকীয়া নিৰ্বাচনী মণ্ডল হ'ব লাগে বুলি এক আবেদন তেওঁলোকে লিখিছিলে আৰু সেই আবেদন আগা খান নামৰ এজন ব্যক্তিয়ে ঠিক আছে আগা খান নামৰ এজন ব্যক্তিয়ে এক 35 জনীয়া কিমান কৈছো মই 35 জনীয়া এটা দল লৈ গৈছিলে চিমলাত লৈ গৈছিলে কিমান চনত 1 অক্টোবৰ 1906 চনত আৰু দাখিল কৰিছিলে লৰ্ড মিণ্টুৰ হাতত আৰু লৰ্ড মিণ্টুৱে যেতিয়া এই আবেদন পাইছিলে তেওঁ কিন্তু মুছলমানসকলক নিৰাশ কৰা নাছিলে আৰু তেওঁ কৈছিলে যে আমি এই আবেদনখন অতি গুৰুত্বভাৱে ল'ম ঠিক আছে এই সুকীয়া নিৰ্বাচনী মণ্ডলৰ যি কথা বা গঠনৰ যি কথা আপোনালোকে কৈছে এই কথাটো আমি অতি গুৰুত্ব সহকাৰে ল'ম বুলি আৰু যেতিয়া ইংৰাজসকলৰ পৰা বা ইংৰাজ চৰকাৰৰ পৰা এই মুছলমানসকলে কি পালে এটা ভাল ইংগিত পালে যে বিষয়টো অতি গুৰুত্ব সহকাৰে ল'ব বুলি তাৰ পিছতে কি হ'ল এটা ৰাজনৈতিক দলৰ গঠনৰ কি হ'ল প্ৰক্ৰিয়া আৰম্ভ হ'ল আৰু তাৰ পিছত কি হ'ল চোৱা 1906 খ্ৰীষ্টাব্দৰ 30 ডিচেম্বৰ এই তাৰিখটো অতি গুৰুত্বপূৰ্ণ মনত থবা 1906 খ্ৰীষ্টাব্দৰ 30 ডিচেম্বৰ ঢাকাৰ নবাব সলিমুল্লাৰ নেতৃত্বত কাৰণ মই তোমালোকক কৈছো এই সলিমুল্লাহ খাৰ নামটো অতি গুৰুত্বপূৰ্ণ বুলি ঢাকাৰ নবাব সলিমুল্লাৰ নেতৃত্বত
সৰ্বভাৰতীয় মুছলিম লীগৰ জন্ম হয় ঠিক আছে গতিকে কাৰ নেতৃত্বত বুলি সুধিলে সদায় মনত থবা ঢাকাৰ যি নবাব আছিলে তেওঁ নেতৃত্ব লৈছিলে এই মুছলিম লীগ গঠনত ঢাকাৰ নবাব সলিমুল্লাহৰ নেতৃত্বত সৰ্বভাৰতীয় মুছলিম লীগৰ জন্ম হয় কিমান চনত 1906 খ্ৰীষ্টাব্দৰ 30 ডিসেম্বৰ ক'ত বুলি সুধিলে তোমালোকে ক'ব পাৰিবা ঢাকাৰ ৰাজ দৰবাৰত ঠিক আছে গতিকে এইখিনি হৈছে মুছলিম লীগৰ জন্মৰ ইতিহাস কেনেকৈ বুলি সুধিলে যদি আমি চমুকে কওঁ তেন্তে আমি কি বুজি পাম যে যেহেতু বংগ বিভাজন হ'ল আৰু বংগ বিভাজনৰ ফলত প্ৰবল প্ৰতিবাদত জোৱাৰ উঠিছিলে গতিকে সেই দেখি ইয়াৰ সপক্ষে জনমত গঢ়ি তুলিবলৈ লৰ্ড কাৰ্জনে উপায় বিচাৰিলে তেওঁ কি কৰিলে যে তেওঁ সপক্ষে জনমত গঢ়ি তুলিবলৈ বিভিন্ন অঞ্চল তেওঁ ভ্ৰমিব ধৰিলে পূৰ্ববংগ ঢাকা চট্টগ্ৰাম আদি বিভিন্ন ঠাইলৈ তেওঁ গ'ল আৰু তেওঁ মূল লক্ষ্য কৰি ল'লে কাক ইছলাম ধৰ্মীয় লোকসকলক তেওঁলোকক উচতাবলৈ ধৰিলে যে হিন্দুসকলে তোমালোকৰ অধিকাৰ কাঢ়িছে গতিকে তোমালোকে হিন্দুসকলৰ বিপক্ষে মাৰ বান্ধি থিয় হোৱা আৰু সেই দেখি তেওঁক সহায় কৰিলে এজন ব্যক্তিয়ে তেওঁৰ নাম বিশেষ ব্যক্তি তেওঁৰ নাম আছিল ঢাকাৰ নবাব সলিমুল্লাহ খান আৰু তেওঁ কি পাইছিলে ইংৰাজী সা সুবিধাবোৰ পাইছিলে তাৰ পিছত লৰ্ড কাৰ্জন যেতিয়া তেওঁ অৱসৰ ঘোষণা হ'ল তাৰ পিছত আমাৰ ভাৰতৰ ভাইসৰয় কোন হ'ল লৰ্ড মিণ্টু আৰু লৰ্ড মিণ্টুৰ এখন ঘোষণা আহিলে যাক নেকি শাসন সংস্কাৰ বিধি য'ত নেকি মুছলমান জনগণক বা ইছলাম জনগণক এক সুকীয়া ৰাজনৈতিক সুবিধা দিয়াৰ ইংগিত আছিলে আৰু এই ইংগিতটো পাই কি হ'ল তেওঁলোকেও মুছলিম জনগণেও কি কৰিলে নিজৰ মাজত আলোচনা কৰিলে এই সুবিধাটো কেনেকৈ আয়ত্ত কৰিব পাৰি আৰু তেওঁলোকে আলোচনা অন্তত এক আবেদন দাখিল কৰিলে লৰ্ড মিণ্টু চিমলাত 1 অক্টোবৰ তাৰিখে আগা খানৰ নেতৃত্বত যে আমাক কি লাগে এক সুকীয়া নিৰ্বাচনী মণ্ডল লাগে হা আৰু এই মৰ্মে কি হ'ল যেতিয়া লৰ্ড মিণ্টু পা তেওঁলোকে সেউজ সংকেত পালে নিৰাশ নকৰিলে সেউজ সংকেত পালে সৰ্বভাৰতীয় মুছলিম লীগৰ জন্ম হয় 1906 খ্ৰীষ্টাব্দৰ 30 ডিসেম্বৰ কাৰ নেতৃত্বত বুলি মই কৈছিলোঁ ঢাকাৰ নবাব সলিমুল্লাহৰ নেতৃত্বত ঢাকাৰ ৰাজ দৰবাৰ ঠিক আছে গতিকে আজি আমি মুছলিম লীগৰ কেনেকৈ প্ৰতিষ্ঠা হৈছিলে সেই বিষয়ে আজি আমি অলপ জানিলোঁ ইয়াৰ পৰৱৰ্তী শ্ৰেণীত আমি পঢ়িম যে ইয়াৰ লক্ষ্য বা উদ্দেশ্য কি আছিলে আৰু মুছলিম লীগে কেনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি কৰিছিলে এই আন্দোলনত ঠিক আছে আজিলৈ ইমান হ'ব তোমালোকে আকৌ পাঠটি খুব ভালদৰে পঢ়িবা তেতিয়াহে বুজিবা আচলতে তোমালোকে গতিকে আজিলৈ ইমানে হ'ব ধন্যবাদ